নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষা জ্যোতিলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ লগত ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ চেঞ্জেছ এৰাউণ্ড আছ নামৰ পাঠটি অসমীয়াত আলোচনা কৰিম গতিকে আহাচোন আমাৰ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ চেঞ্জেছ এৰাউণ্ড আছ আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ হোৱাট ফান ইফ ইউ ছাডেনলি গেট ছাম মেজিকেল পাৱাৰ্ছ টু চেঞ্জ এনিথিং এৰাউণ্ড ইউ কিমান ফূৰ্তি লাগিব যদি তুমি হঠাতে যাদু শক্তি লাভ কৰা যাৰ দ্বাৰা তোমাৰ চাৰিওফালৰ বস্তুবোৰ পৰিৱৰ্তন বা সলনি কৰিব পাৰিবা হোৱাট আৰ দ্য থিংছ ইউ উড ৱান্ট টু চেঞ্জ কোনবোৰ বস্তু তুমি সলনি কৰিব বিচাৰিবা ইয়াতে এই যিখন ছবি আছে ইয়াতে ল'ৰাজনে ভাবি আছে চিন্তা কৰি আছে কি সলনি কৰিব পাৰিব এয়া ৰজা হোৱাৰ কথা চিন্তা কৰিছে এয়া আকাশৰ ওপৰত ঘৰ বন্ধাৰ কথা চিন্তা কৰিছে এই ল'ৰাটোৰ নাকটো দীঘল কৰি দিয়াৰ কথা চিন্তা কৰিছে বিছনাখন বতাহত উৰুৱাই দিয়াৰ কথা চিন্তা কৰিছে আৰু বিভিন্ন ধৰণৰ কথাবোৰ এই ল'ৰাটোৱে চিন্তা কৰি আছে কিনো সলনি কৰিব পাৰিব We do not have magical powers of course আমাৰ নিশ্চয়কৈ কোনো যাদু শক্তি নাই but we can still change a few things around us কিন্তু তথাপি আমি আমাৰ চাৰিওফালৰ কিছুমান বস্তু সলনি কৰিব পাৰোঁ perhaps many things সম্ভৱতঃ বহুতো বস্তুই আমি সলনি কৰিব পাৰোঁ Can you list a few things you can change around you with no magic involved কোনো ধৰণৰ যাদু শক্তিৰ ইনভলভমেণ্টৰ অবিহনে তোমাৰ চাৰিওফালৰ পৰিৱৰ্তন কৰিব পৰা কিছুমান বস্তুৰ তুমি তালিকা প্ৰস্তুত কৰিব পাৰিবানে এতিয়া উদাহৰণস্বৰূপে আমি ইয়াতে কি কৰিব পাৰোঁ বেলুন এটাত আমি যেতিয়া বতাহ ভৰাই দিওঁ তেতিয়া চেপেটা বেলুনটো আমাৰ ফুলি পেলাই বেলুনৰ খুব ধুনীয়া আকৃতিটোলৈকে পৰিৱৰ্তন হয় আৰু যেতিয়া আমি বতাহটো উলিয়াই দিম বেলুনৰ ভিতৰৰ পৰা পুনৰ সেই চেপেটা আগৰ ৰূপটোলৈকে গুচি যায় ইয়াৰ উপৰি আমি যেতিয়া ফ্ৰিজত পানী থওঁ পানীটো আমাৰ ফ্ৰিজত থোৱাৰ পিছত কি বৰফলৈ ৰূপান্তৰিত হয় গতিকে আমি কিছুমান এনেকুৱা ধৰণৰ বিভিন্ন বস্তু আছে যিবোৰ নেকি আমি নিজে সলনি কৰিব পাৰোঁ Many changes are taking place around us on their own আমাৰ চাৰিওফালে হৈ থকা বহুতো পৰিৱৰ্তন সিহঁতে নিজেই হৈ থাকে In the fields the crops change from time to time পথাৰত সময়ে শস্যবোৰ সলনি হয় উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে প্ৰথমতে আমি কি কৰোঁ পথাৰত আমি শস্য গুটিবোৰ সিঁচো তাৰপিছত লাহে তাৰ পৰা গজালি মেলি সেই শস্য ডাঙৰ হৈ শেষত সি ফুল দিয়াৰ পাছত হয়তো এটা সময়ত আকৌ কি মৰহি যাব Sometimes leaves fall from trees কেতিয়াবা গছৰ পৰা পাতবোৰ সৰে Change color and dry out আকৌ কালাৰটো চেঞ্জ হয় তাহাঁতৰ আৰু তাৰপিছত শুকাই যায় The flowers bloom ফুলবিলাক ফুলে and then wither away wither মানে মৰহি যোৱা ফুলবোৰ প্ৰথমতে ফুলে আৰু এটা সময়ত ফুলবোৰ মৰহি যায় Are any changes happening in your body তোমালোকৰ দেহৰ ভিতৰতো কিবা চেঞ্জ হৈ আছে নেকি Your nails grow তোমালোকৰ নখবোৰ বাঢ়ি আছে Your hair grows চুলিবোৰ বাঢ়ি আছে You grow taller তোমালোক নিজে ওখ হৈ আছা and your weight increases as you grow তোমালোক যিমানে বাঢ়ি গৈ আছে সিমানে তোমালোকৰ ওজনটো বাঢ়ি গৈ আছে Did you realize earlier that so many changes are taking place around you all the time আমি আজি আলোচনা কৰাৰ আগতে তোমালোকে কেতিয়াবা এই যে বিভিন্ন ধৰণৰ বস্তুবিলাক সময়ে নিজে সলনি হৈ থাকে সেই বিষয়ে অনুভৱ কৰিব পাৰিছিলানে বাৰু বা অনুভৱ কৰিছিলানে Can some of the change be grouped together কিছুমান চেঞ্জ আমি একেলগে দলত ভগাব পাৰোঁনে How can we group various changes এই যে বিভিন্ন ধৰণৰ চেঞ্জ বা পৰিৱৰ্তনবোৰ আছে আমি সেইবিলাকক কেনেদৰে বিভিন্ন দলত ভগাব পাৰোঁ It might help ই নিশ্চয় আমাক সহায় কৰিব If we find some similarities between them যদি আমি এই যে বিভিন্ন পৰিৱৰ্তনবোৰ হৈ থাকে সেই পৰিৱৰ্তনবিলাকৰ মাজত থকা কিছুমান যদি আমি সাদৃশ্য বিচাৰি উলিয়াব পাৰোঁ তেতিয়াহ'লে বা মিল বা সাদৃশ্য উলিয়াই যদি আমি ল'ব পাৰোঁ তেতিয়াহ'লে আমি সেইবিলাকক কিছুমান দলত বিভক্ত কৰিবৰ কাৰণে আমাৰ যথেষ্ট পৰিমাণে আমাৰ সহায় হ'ব Can all changes always be reversed সকলোবোৰ পৰিৱৰ্তন সদায় বিপৰীতমুখী হ'ব পাৰেনে Activity Take a balloon and blow it বেলুন এটা ল'বলৈ কৈছে আৰু তাক ফুলাবলৈ কৈছে Take care that it does not burst যাতে নেকি সাৱধান হ'ব লাগিব যাতে এই বেলুনটো ফুলাওতে ফাটি নাযায় The shape and size of the balloon have changed Figure 6.1
এইটো হৈছে আমাৰ ফিগাৰ 6.1 ইয়াত আমাৰ ছোৱালীজনীয়ে বেলুনটো ফুলাই আছে যেতিয়া ফুলাইছে তেতিয়া তাৰ বেলুনটোৰ শ্বেপ আৰু সাইজটো কি হৈছে চেঞ্জ হৈছে এক্টিভিটি 2 Take a piece of paper and fold it as shown in figure 6.2 You have changed a sheet of paper into a toy aeroplane You may have lots of fun in flying this plane Once you are tired of it unfold the paper again এই যেটো আমাৰ 6.2 ফিগাৰ ইয়াত দিয়া আছে ইয়াত আমাক কৈছে যে এখন পেপাৰ এখন ল'ব দিছে এটুকুৰা কাগজ এটুকুৰা লৈ পেলাই তাক ভাঁজ কৰি এখন কাগজৰ উৰাজাহাজ বনাবলৈ কৈছে আৰু উৰাজাহাজখন বনোৱা হোৱাৰ পিছত পুনৰ আকৌ সেই আগৰ যেটো আকৃতি সেই ভাঁজবোৰ অতৰাই পুনৰ আমাৰ আগৰ আকৃতিলৈকে লৈ যাবলৈ কৈছে এক্টিভিটি 3 Take some dough and make a ball DOUGH dough এই শব্দটোক আমি ড বুলি কম এই যে আটা মাৰি পেলাই লডাটো বনাও হেতু হৈছে আমাৰ ড আমাক ড টা লবলৈ কৈছে আৰু মেক এ বল আৰু তাৰ পৰা এটা সৰু বল এটা বনাবলৈ কৈছে ট্ৰাই টু ৰোল আউট আ ৰুটি ফিগাৰ 6.3 এই যে ফিগাৰ 6.3 দেখুৱাই থৈছে এখন ৰুটি বনাইছে তেনেকৈ আমাকো এখন ৰুটি বনাবলৈ চেষ্টা কৰিব দিছে মেবি ইউ আৰ নট হেপি হয়তোবা তুমি হেপি নহয় উইথ ইট শ্বেপ এই ৰুটিখনৰ শ্বেপটো লৈ পেলাই হয়তো তুমি হেপি নহয় and wish to change it back into a ball of dough again আৰু তুমি পুনৰ সেই কাৰণে আগৰ বলটোলৈকে তুমি এই ৰুটিখন আকৌ চেঞ্জ কৰিবলৈ বিচাৰা now think about the three changes you observed in activity 1 2 and 3 what do they have in common এটা কৈছে যে যেটো আমি activity 1 2 আৰু 3 কৰিলো তাৰ বিষয়ে আমাক আকৌ ভাবিবলৈ কৈছে আৰু এই তিনিটা এক্টিভিটিত আমাৰ কিনো বস্তু কমন আছে মানে সেই বিষয়ে আমাক ভাবিবলৈ কৈছে আমি কি পালো মানে কমন Was it possible to get the balloon back to its original shape and size আমি যে বেলুনটো ফুলাইছিল ছোৱালীজনীয়ে যে ফুলাইছিলে সেই ফুলোৱা বেলুনটো পুনৰ আগৰ ৰূপটোলৈকে ঘূৰাই আনিব পৰাটো সম্ভৱ হৈছিল নে Was it possible to get the balloon back to its original shape and size বেলুনটো যেটো ফুলাইছিলে ছোৱালীজনীয়ে ফুলোৱাৰ পিছত পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰিছিলে নে yes ইয়াতে আমাৰ এনসাৰটো হ'ব কি yes আমি বেলুনটো ফুলোৱাৰ পিছত যেতিয়া বেলুনৰ বতাহখিনি আমি যেতিয়া এৰি দিম তেতিয়া পুনৰ বেলুনটো আগৰ অৱস্থালৈকে ঘূৰি আহিব was the size of the paper same as before and after making an aeroplane যেতিয়া আমি এৰোপ্লেনখন বনাইছিলো ভাঁজ দি পেলাই আকৌ যেতিয়া ভাঁজটো খুলি দিছিল তেতিয়া পুনৰ সেই আগৰ কাগজৰ টুকুৰাটো আমি পাইছিলো নে হয় আমি পাইছিলো এটোটো আমি ক'ব লাগিব যে পাইছিলো Was it possible to get back the ball of dough again আমি যে আটাৰ যে ডটোৰ পৰা যে বলটো বনাই ৰুটিখন বেলিছিলো সেই ৰুটিখন পুনৰ আমি বললৈ ৰূপান্তৰিত কৰিব পাৰিছিলো নে নিশ্চয় পাৰিছিলো What do you conclude In each of the three activities it is possible to get back to the material with which we started our activity আমি ইয়াতে কৈছে যে আমি সামৰণিত কি পালো যে আমি এই তিনিটা যি এক্টিভিটি কৰিলো এক্টিভিটি 1 2 and 3 বেলুন কাগজৰ টুকুৰা আৰু আটাৰ যি লডা আমি ডটো লৈ পেলাই যেটো আমি এক্টিভিটি কৰিলো যি তিনিটা হে প্ৰতিটোতে আমি আৰম্ভণিৰ অৱস্থাটোলৈকে আমি পিছৰ কাৰ্যটো পুনৰাই আমি ঘূৰাই পাবলৈ সক্ষম হৈছো হয় নাই এতিয়া if the answer is yes যদি আমি উত্তৰটো yes পাইছো it means that the changes occurring in these activities can be reversed যদি আমি আনসাৰটো yes পাইছো আমিটো গোটেইকেইটা আনসাৰ yes এ পাইছো গতিকে তেতিয়া হলে আমি গম পাম যে এই যি প্ৰতিটো এক্টিভিটিত আমি কাম কৰিলো প্ৰতিটো ক্ষেত্ৰতে আমি কি হৈছে এক্টিভিটি ক্যান বি ৰিভাৰ্সড আমি সেই এক্টিভিটিটো আমাৰ বিপৰীতমুখী অৰ্থাৎ আৰম্ভণিত যেটো অৱস্থাৰ পৰা আমি দ্বিতীয় পৰ্যায়ৰ অৱস্থাটোলৈকে আমি পৰিৱৰ্তন কৰিছিলো সেই দ্বিতীয় অৱস্থাটোৰ পৰা আমি পুনৰ প্ৰথম আগৰ অৱস্থালৈকে আমি উভতি আহিব পাৰো Now let us repeat the same activities with a difference সেই একেকেইটা এক্টিভিটি আমি অকমান বেলেগ ধৰণেৰে কৰিম Activity 4 Take the same balloon which you used in activity 1 Activity 1 ত যেটো আমি বেলুন ব্যৱহাৰ কৰিছিলো সেই বেলুনটোকে ইয়াত লবলৈ কৈছে Blow it to its full size and tie its mouth with a string tightly বেলুনটোৰ সম্পূৰ্ণ সাইজ নোহোৱালৈকে তাক ফুলাবলৈ কৈছে আৰু তাৰ মুখখন তাৰ পাছত এডাল ৰছীৰে খুব টাইটলি বান্ধিবলৈ কৈছে
Prick it with the pointed tip of your pencil. এই পেন্সিলৰ যিটো পইণ্টেড টিপ হয়, এই যিটো মূৰ হয়, মূৰটোৱে বেলুনটো প্ৰিক কৰিবলৈ কৈছে. Oops, it burst. কি পালোঁ আমি? বেলুনটো ফুটি থাকিলে. Activity 5. Take the same piece of paper which you used in activity 2. আমি যিখন এৰোপ্লেন কাগজৰ উৰাজাহাজ ব্যৱহাৰ কৰিবলৈ activity 2ত আমি যিখন কাগজ ব্যৱহাৰ কৰিছিলোঁ, সেই কাগজৰ টুকুৰাটো ল'বলৈ কৈছে. Draw an aeroplane on it and cut along its outline. Figure 6.4. এই যে figure 6.4 ইয়াতে দি থোৱা আছে, এনেদৰে এখন কি কৰিব আছে? এৰোপ্লেন এখন আঁকিবলৈ কৈছে আৰু তাৰ চাৰিওফালটো কাটি উলিয়াবলৈ কৈছে. কাগজৰ টুকুৰাৰ পৰা আমি আকৃতিটো আঁকি এখন এৰোপ্লেন পালোঁ ইয়াত. Activity 6. Roll out a roti from the ball of dough again and bake it on a tawa. Figure 6.5. এইটো figure 6.5. ইয়াতে আমাক কি কৈছে? আমি যেটো ডো ইউজ কৰিছিলোঁ activity 3ত, সেই ডোৰ পৰা যেটো আমি ৰুটি বেলিছিলোঁ, তেনেদৰে এখন ৰুটি এখন বেলি পেলাই তাক কি কৰিছে? টাৱা এখনত তাক ৰুটিখন সেকিবলৈ কৈছে আমাক. সেকুতে আমাৰ ৰুটিখন এনেদৰে ফুলি উঠিছে, হয়নে? আমি টাৱাৰ ওপৰত ৰুটিখন সেকিলোঁ, ফুলি উঠিলে. Suppose you are asked the same 3 questions which you answered after activity 3. What would you answers be now? ধৰি লোৱা হ'ল যিকেইটা প্ৰশ্ন এইকেইটা প্ৰশ্ন সুধিছিলে আমাক activity 1, 2 আৰু 3 কৰাৰ পাছত, সেই একেকেইটা প্ৰশ্ন যদি আমাক এতিয়া activity 4, 5 আৰু 6 কৰাৰ পাছত সোধা হয়, তেতিয়াহ'লে আমাৰ আনসাৰবিলাক কি হ'বনো বাৰু? What would your answer be now? এই বুলি আমাৰ এনসাৰবোৰ কেনেকুৱা হ'ব? তোমালোকৰ উত্তৰবিলাক কেনেকুৱা হ'ব? একে হ'বনে আগৰ দৰে? ঠিক আছে, আমি চাওঁ আহাচোন. Was it possible to get the balloon back to its original shape and size? যেতিয়া আমি বেলুনটো ফুলাই আমি পেন্সিলৰ টিপেৰে আমি তাক ফুটাইছিলোঁ, তেতিয়া ফুটোৱাৰ পিছত আমি পুনৰ বেলুনটো আগৰ অৱস্থালৈ আনিব পাৰিমনে? আমি নোৱাৰো. এই বুলি আমাৰ আনসাৰটো কি হ'ব? নো হ'ব. আমি আনিব নোৱাৰো. Was the size of the paper same as before and after making the aeroplane? আমি যে কাগজখনৰ পৰা যে এৰোপ্লেনখন আঁকি পেলাই কাটি উলিওৱাৰ পিছত আমি পুনৰ সেই আগৰ কাগজখনলৈ ঘূৰি যাব পাৰিমনে? আমি নোৱাৰো. Was it possible to get back the ball of dough again? আমি যে আটাৰ লাডুটোৰ পৰা ৰুটিখন বেলি পেলাই যে আমি টাৱাখনত সেকি ল'লোঁ, সেকাৰ পিছত আমি পুনৰ সেই আগৰ আটাৰ লাডুটোলৈ ঘূৰি যাব পাৰিমনে? আমি নিশ্চয় নোৱাৰো, হয়নে? We see that the changes which have occurred in the activity 4, 5 and 6 cannot be reversed. আমি দেখিলোঁ যে activity 4, 5 আৰু 6 যিবোৰ চেঞ্জ হৈছে, সেই চেঞ্জবিলাক আমি পুনৰ আগৰ অৱস্থালৈকে ৰিভাৰ্স কৰিব নোৱাৰো, আগৰ অৱস্থালৈকে আমি ঘূৰাই নিব নোৱাৰো. You use a pencil and an eraser. With repeated use, their shape and size changes. তুমি এডাল পেন্সিল আৰু এটুকুৰা ইৰেজাৰ তুমি কি কৰা? ব্যৱহাৰ কৰা. এই ইৰেজাৰ আৰু পেন্সিল টুকুৰাৰ বাৰ বাৰ ব্যৱহাৰ কৰাৰ ফলত কি হ'ব? সেই পেন্সিল আৰু ইৰেজাৰটো আমাৰ ক্ষয় হ'ব. Can we reverse the change? এই যিটো পেন্সিল আৰু ইৰেজাৰটো ক্ষয় হ'ল, সেইটো আমি আকৌ পুনৰাই আগৰ অৱস্থালৈ ৰিভাৰ্স কৰিব পাৰিমনে? আমি নিশ্চয় নোৱাৰো. You must have seen a potter working on his wheel. নিশ্চয় তুমি মাটিৰ পাত্ৰ তৈয়াৰ কৰা এজন পটাৰক তেওঁৰ হুইলত মাটিৰ পাত্ৰ বনাই থকা তুমি নিশ্চয় দেখিছা. He shapes a lump of clay into a pot. সেই পটাৰ গৰাকীয়ে কি কৰে? বোকা মাটিৰ টুকুৰা এটা কি কৰে? পট এটালৈকে ৰূপান্তৰ কৰে. Can this change be reversed? সেই বোকা মাটিৰ যে পটৰ আকৃতিটো দিলে বোকা মাটিৰ পৰা, সেই আকৃতিটোৰ পৰা পুনৰ বোকা মাটিলৈ ৰিভাৰ্স কৰিব পৰা যাবনে পৰিৱৰ্তনটো? Yes, নিশ্চয় পৰা যাব. যেতিয়া আমি সেই পাত্ৰটোৰ যিটো শেপ দিব পটৰ, সেই পটৰ ওপৰত যেতিয়া পানী ঢালি দিম আমি, তেতিয়াহ'লে পুনৰ সি বোকা মাটিলৈকে ৰূপান্তৰিত হ'ব. He then bakes the pot in an oven. যেতিয়া পটৰ আকৃতিটো পটাৰ গৰাকীয়ে দি ল'ব, পটৰ এটা আকৃতি দি ল'ব, তাৰপিছত সেইটো শুকুৱাই পেলাই কি কৰিব? আমাৰ জুইত সেকিব, পুৰিব. Now, can this change be reversed? যেতিয়া জুইত পুৰিব,
পুৰাৰ পিছত আমাৰ মাটিৰ যিবিলাক পাত্ৰ সেই বাচন বৰ্তনবোৰ আমাৰ তৈয়াৰ হয় সেই পুৰাৰ পিছত আকৌ পুনৰ আমি মাটিৰ যিটো ক্লে আছিলে আমাৰ বোকা লাম্প অফ ক্লে আছিলে সেই তালে আমি পুনৰ উভতি যাব পাৰিমনে আমি তেতিয়া নিশ্চয় নোৱাৰো উভতি যাবলৈ আমি নিশ্চয় উভতি যাব নোৱাৰো some common changes are given in table 6.1 টেবল 6.1 এখন হৈছে আমাৰ টেবল 6.1 ইয়াত কিছুমান কমন চেঞ্জ কিছুমান আমাক দি থোৱা হৈছে which of these changes do you think can be reversed এই যিবিলাক চেঞ্জ আমাক 6.1 ত দিয়া আছে এই 6.1 ত দিয়া চেঞ্জ বিলাকৰ ভিতৰত কোনবোৰ চেঞ্জ আমি পুনৰ আমি আগৰ অৱস্থালৈ ঘূৰাই নিব পাৰো বুলি তুমি ভাবা we find that one way we can group changes is to see if they can be reversed আৰু এনেদৰে আমি যিবোৰ মানে আমি ৰিভাৰ্স কৰিব পাৰো কোনবোৰ আৰু কোনবোৰ আমি ৰিভাৰ্স কৰিব নোৱাৰো তেনেদৰে আমি কিছুমান গ্ৰুপত আমি বিভক্ত কৰিব পাৰিম এতিয়া আহাচোন আমি টেবুলখনলৈকে যাওঁ এইখন আমাৰ টেবুল ইয়াতে চেঞ্জ আৰু ক্যান বি ৰিভাৰ্স কৰিব পাৰি yes or no ইয়াত দি থোৱা আছে raw egg to boiled egg raw egg এটা যেটা আমি বইল কৰো বইল কৰাৰ পিছত পুনৰ আমি raw egg-লে ৰিভাৰ্স কৰিব পাৰিম নে আমি নিশ্চয় নোৱাৰো আমি নোৱাৰো better to তেল পিঠা বেটাৰ আমি তেল পিঠা এটা বনোৱাৰ আগত আমি বেটাৰ অকন বনাই ল'ব লাগিব হয়নে সেই বেটাৰটোৰ পৰা যেটা পিঠাটো আমি বনাম বনোৱাৰ পিছত পুনৰ পিঠাটোৰ পৰা আমি বেটাৰটো পাম নে আমি কেতিয়াও নাপাও এটো ৰিভাৰ্সিবল নহয় wet clothes to dry clothes তিতি থকা কাপোৰৰ পৰা আমি শুকান কাপোৰ পালো এটা শুকান কাপোৰখিনিৰ ওপৰত যেটা আমি পুনৰ পানী ঢালি দিম সেই পানী কাপোৰখিনি পুনৰ আমাৰ কি হ'ব তিতি যাব গতিকে এটো ৰিভাৰ্সিবল হয় yes woolen yarn to knitted sweater woolen yarn to knitted sweater উলৰ উন সূতাৰে আমি এটা সোৱেটাৰ বুনিলো আকৌ সোৱেটাৰটোৰ পৰা যেতে সূতাবোৰ আমি উলিয়াই দিম পুনৰ আমি উলেন ইয়াৰ্ন যিবিলাক হয় সূতা যিবিলাক হয় উল সূতা এই উল সূতালে আমি পুনৰ আমি পাই যাম যদি আমি সোৱেটাৰটো খুলি পেলাও গতিকে এটো কি হ'ব yes or no yes grain to its flour আমি ঘেহুৰ পৰা কি পাও আটা পাও কিন্তু আটাৰ পৰা আমি পুনৰ ঘেহু পাম নে নেপাও no cold milk to hot milk আমি চেঁচা গাখীৰটো আমি গৰম কৰিব পাৰো আৰু গৰম হোৱাৰ পিছত আমি পুনৰ আমি তাক চেঁচা কৰিব পাৰো গতিকে ইয়াত হ'ব আমাৰ yes straight string to a coiled string straight string হৈছে এডাল সিধা string আৰু coiled means এনেকে ঘূৰণিয়া ঠিক আছে এই ঘূৰণিয়া সিধা stringটো আমি ঘূৰণিয়া কৰি পেলাই পুনৰ আমি ঘূৰণিয়াটোৰ পৰা আমি সিধালে আহিব পাৰো গতিকে এটো আমাৰ কি হ'ব yes bud to flower ফুলৰ কলি এটাৰ পৰা যেতিয়া ফুলটো ফুলিব ফুলি উঠাৰ পিছত পুনৰ সেই ফুলটোৰ পৰা আমি ফুলৰ কলিটো পাম জানো নেপাও ইয়াত হ'ব আমাৰ no milk to paneer গাখীৰৰ পৰা আমি পনীৰ বনাব পাৰো কিন্তু পনীৰখিনিৰ পৰা আমি পুনৰ আগৰ গাখীৰখিনি পাব নোৱাৰো no cow dung to biogas গৰু গোবৰৰ পৰা আমি বায়োগেছ উৎপাদন কৰিলো কিন্তু বায়োগেছটো উৎপাদন কৰাৰ পাছত পুনৰ আমি সেই গৰু গোবৰখিনি পাব নোৱাৰো no stretched rubber band to its normal size এই চেঞ্জটো কি হ'ব আমি ৰাবাৰ বেণ্ডটো টানি পেলাই পুনৰ ইয়াক নৰমাল সাইজলৈ আনিব পাৰো আৰু পুনৰ টানিব পাৰো গতিকে এইটো আমাৰ হ'ব yes আইসক্ৰীম টু মল্টেন আইসক্ৰীমটো যেতিয়া গলি যায় এটা আইসক্ৰীম তাপ পোৱাৰ লগে লগে কি হ'ব গলি যাব কিন্তু গলি যোৱাৰ পিছত আমি পুনৰ তাক যদি আমি ফ্ৰিজত ৰাখো তেতিয়াহলে পুনৰ তাক আমি আইসক্ৰীমৰ চেপলৈকে আনিব পাৰো গতিকে এইটো হ'ব আমাৰ yes গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি ইয়াতে সামৰিছো ইয়াৰ পিছৰ পৰৱৰ্তী ভিডিঅ'ত মই ইয়াৰ পিছৰ পাঠখিনি তোমালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিম